The Gorkha community living under Diphu LA constituency area held a meeting yesterday at Marwari Bhavan, Diphu. The meeting was chaired by Rajesh Rai and attended by several Gorkhas, SGBs, GB and many others. Here is the reports. Before the recently held Karbi Anglong Autonomous Council elections, Assam Chief Minister had assured to appoint one person from Gorkha community as a nominated MAC. So we appeal the Karbi Anglong Autonomous Council to select Bhim Bhadur Lama, said Rajesh Rai. যদি নহয় এইটো আমি হলেও মই আশা ৰাখিছোঁ যে আমাৰ ৰাইজৰ আশাটো পূৰণ হ'ব। গ্ৰুপ খাই পেলাই আজি সিদ্ধান্ত লৈছোঁ যে আমাৰ এইবাৰৰ মানে নমিনেট MAC গোৰ্খা নমিনেট MAC আমাৰ ভীম বাহাদুৰ লামা পূৰ্বে তেওঁ সকলোৱে জানে ৰঞ্জিত লামা বুলি। তো তেওঁ মানে গোৰ্খা নমিনেটেড MAC কাৰ্বি আংলং অটোনমাছ কাউন্সিলে The Gorkha leaders had urged MP Horen Singh Bey, MLA Vidya Singh Inglang and Dr. Tuliram Ronghang to accept their demand. এবার যে কার্যক্রম দিব বলে আমি আশাবাদী কারণ আমার CM ডক্টর তুলাম কি হেমন্ত বিশ্ব ছাৰে কৈছে এবাৰ ধনশীল মিনিট কৈছিলে তেখেতে সদায় যে পশ্চিম পৰা লৈ আছে এবাৰ আমি খুব পৰা দিম সেইকাৰণে আমি আমাৰ CM ছাৰ ডক্টৰ তুলাম ৰঙৰ ডাঙৰীয়া আমাৰ ডিপু বিধায়ক বিৰেশ সিং ডাঙৰীয়া আমাৰ MP হৰেন বেছ ডাঙৰীয়া তেখেতক আমি অনুৰোধ কৰিছোঁ আমি হকিয়ানি নহয় অনুৰোধ কৰি পেলাই আমি এটা সিদ্ধান্ত লৈছোঁ যে আমাৰ পূব চাইডৰ পৰা আমাৰ ৰঞ্জিত লামা তেখেতে মেইন নাম হ'ল ভীম বাহাদুৰ লামা তেখেতে আমি ছাপোৰ্ট কৰি পেলাই আজি আমাৰ গোৰ্খা হৈ আমাৰ লগত সেইকাৰণে নাই হ'লে আমাক আমি আশা ৰাখিছোঁ সেইকাৰণে আমি আহিছোঁ ইয়াতে ছাপোৰ্ট কৰিবলৈ আহিছোঁ। News report Longsor Daringti, Karbi Anglong Live.